Hello everyone, good evening. মই অন্যটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি 31st আমি কিনো কৰোঁ তাকো অলপ দেখাব বিচাৰিছোঁ। আৰু ভিডিঅ'টো আজি শেষ নহয়, কাইলৈ 1 তাৰিখেনো আমি কলৈ যাম কি কৰিম তাকো দেখাম, আপোনালোকে চাই থাকিব। দেখা পারু তোমার ছবি ধরা দিরা গোপনে আহিয়া কোন কি হ'ব বাজার বুঝি না পাইছো তোমার দেখি বুঝিব না কি বজাইছে বেলেগ বেলেগে ধৰি আছে চেঞ্জ কৰি আছো তোমাকে মোৰ কথা অতি মেঘাৰী কাজনে কব তোমাকে মোৰ বিধাৰ কতে বহুদিন খবৰ হ'ব আহিবহি সদায় যাব পাৰো হেৰি হ'ব যদি ভিতৰত থাকে যা একেবাৰে ভাত খাবলৈ মাতি দিম। খানা পালে নেকি কোনে এইফালে খানা বনি আছে আমাৰ হৈ গ'ল আৰু এটা পাতিব লাগিব ভাতৰ আৰু এটা কুকাৰ পাতি দিব লাগিব। এইফালে মিউজিক বেণ্ড এইফালে খানা মাংসটো হ'ল নহয় মাংস ভিতৰত হ'লেগৈ ন এতিয়া মাছ ধুনীয়াকে গান এটা লগালে ডান্স এটা হ'লে অঁ ডান্স এটা হ'ল দিন এনে বৰে লাগিছে মোৰ এই মিউজিক ডান্স এটা লৈ বৰ হৈ আছে ৰ'বা জুইকে নুমাই নুমাই গৈছে নহয় ৰ'বা মই কান্দিবলগীয়া হৈ যায় জুৱা ধুৱাই এনেকুৱাকৈ কন্দুৱাই
পাৰি যাব হৈছে ন বেক কেমেৰা কৰি অকণমান বস্তুবোৰ দেখাই এতিয়া কালি অঁ এইটো বাইপাছ হয় অজন্তা বাইপাছ আজিকালি এইটো হেৰি হোটেলে হৈ গ'ল নেকি এখন হেৰি কোচিং কোচিং চেণ্টাৰ নি কিহৰ কম্পিউটাৰ গেলেক্সি কম্পিউটাৰ ইনষ্টিটিউট হয় নি আমাৰ যে বালিবাৰী চব্জি দোকান যে অঁ এইটো কি বিক্ৰী কৰিছিলে নে মালিকে কি আৰু সেই আগতে আলফা বুলিকে চিনেমা হলবোৰ টাৰ্গেট কৰি বম দিছিলে যে আমি ইলেট চিনেমাখন চাব লাগিব বাংলাদেশত এতিয়া হেৰি ওলাইছে নহয় তাৰমানে সিহঁতি আলফা হৈ আছে যে আলফাই বাদি আলফাটোৱে হৈ থাকিব সিহঁতে ঘূৰিয়ে নাহে চাইকেল যে দেখাই যে এইটো কি আছিলে নৱোদয় সাৰ্বজনীন দুৰ্গা পূজা মন্দিৰ এইবোৰ উলিয়াই দিলে অঁ এইটো মেঘা শিৱাবাহৰ এইবোৰ বাৰু আমাৰ দিনত আমি এইবোৰ দেখিয়ে পোৱা নাছিলোঁ এনেকুৱা এটা ওলাব বুলি আগতে দুদুলে কয় আৰু কেইদিনমান আহি যাব চব ঘৰতে চিনেমা হয় এতিয়া হাতৰ মুঠিতে আপুনি জগত গোটেই বিশ্বখন চাব পাৰিব এতিয়া আপুনিতো ইউটিউবটো খুলিব পাৰে নহয় মায়ে হোৱাটছআপটো পাৰে নাই পাৰে অঁ নকৰে 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 আজি 1 তাৰিখ বুলি যোৰহাটৰ বাইপাছেৰে আমি ওলাই গৈ আছোঁ ইয়াত চাওকচোন ইমান ধুনীয়া পৰিৱেশ হাতীহাল নামৰ জেগাডোখৰলৈকে যাওঁ তাত মানে বৰ ধুনীয়া সুন্দৰ পৰিৱেশ পিকনিকৰ পাৰ্টি চাগে বহুত আহিছে সেইকাৰণে আমি তালৈ যাবলৈ সাজু হৈছোঁ লগত শাহুমাকো লৈ লৈছোঁ আৰু এওঁ আৰু ছোৱালীজনী আৰু আমাৰ ভাইটি এটা আমি সেনেকৈ যাবলৈ গৈ আছোঁ আমাক লাগাছো ওলাইছে লগত চাওকচোন যোৰহাটৰ পৰিৱেশখিনি ইমান ধুনীয়া লাগিছে গাড়ীৰ ভিতৰতহে যিখিনি ফটো লৈছোঁ সেয়াৰে ভাল লাগিছে গৈ তাৰমানে মনটো মুকলিও লাগে ফূৰ্তিও লাগে অকণমান ওলাই যাবলৈ পালে সদায়তো কিমান আৰু আমি ঘৰুৱা সাংসাৰিক জীৱন যেতিয়া ঘৰুৱা কাম কাজ যে কিমান থাকিম সেইকাৰণে ভাবিলোঁ অকণমান নিউ ইয়াৰ বুলি পৰিয়ালৰ সৈতে অকণমান ওলাই গৈ ফূৰ্তি কৰিম মথাৰি যে ৰাস্তাটো বেয়া হাতীহাল কেলে দিলে বাৰু নামটো সেইটো নহয় এইবোৰ বাৰু হালধীয়া হালধীয়া মই এবাৰ আহিছিলোঁ তপু আহিছিলে গোটেই ছাতি হা এইবোৰ দেখিছে নাই সেইবোৰ লগতে মাছ ধৰে বান্ধি থৈছে মন আছে দি দিব লাগে নিউজ পাতিব নালাগে
ঘৰত যিটো পৰীক্ষা হৈছে আৰু হয় নহয় যিটো পৰীক্ষা লৈ থাকে সিহঁতি ছমহীয়া বছৰীয়া তিনিমহীয়া সিহঁতিৰ পৰা নিব পাছ কৰি পথাৰত গৈও খাব পাৰে দে 200 টকা দে বুলিব গৈ গৈছানে খুচৰা মোৰ আছে টকাৰ ওপৰত কালেকশ্যন হ'ব এইকেইদিনহে পাব আৰু মাৰ্চলৈকে পাব এপ্ৰিললৈকে পাব ক'ত ৰাখিবি কিন্তু মুখত ৰাখ গাড়ী ঢেৰ দেখোন জানিছোঁ মই নিজক খুলিছোঁ নিজক তোলাত আকৌ হেৰি নালাগে নহয় আইতা আহক আহক মাটিশাল পাই গ'লোহি আমি পেলাই নি লৈ যাব লাগিব এইবোৰ উঠাই দিছোঁ বস্তু মেলা হা গহনা এইবোৰ তামৰ বস্তু এইবিলাক লোকেল শাক পাচলি যে কবি চবিবোৰ ইয়াৰ পৰা লৈ যাবলৈ ভাল হৈছে অলপ লৈ যাম চাহ তাহ খাব পাৰিম কি খাবা মায়ে কি খাব কিবা খাই যদি এইটো এইবোৰ নাপায় নহয় বেলেগ ৰেষ্টুৰেণ্ট যাব লাগিব চিলি চিকেনো পাম হা জানো ক'ৰবাত বহিছেগৈ চাগে চিলি চিকেন পাম জানো চাহ তাহে খাওঁ কৰিব হা চলাব পাৰোঁ দেখোন হেৰি ভাতৰ লগত মাংস খাওঁ সেইটো বহুত ভিৰ এনে ক'ত ওলাব ভিৰ সেইবোৰ ঢেৰ থাকে ইয়াত নাই নহয় ৰুটি চুটিহে আছে ইয়াত খাব নোৱাৰিব বৰ ভিৰ বোলো এই খাবলৈ বিচাৰি আছে চাহ একাপ খাওঁ বুলিলেও ইয়াতে ভিৰ অঁ সেই তালৈকে লওঁ বোলো এই চিপছ টিপছকৈ দুটামান কিনি দিওঁ পেটটো ভৰি লওক চিপছকৈ দুটামান খাই লওক ইমান ভিৰত তই ভাল আইটেম নাপাবি নহয় মনে আছে এবাৰ আমি চাওমিন টাওমিন খাইছিলোঁ ইয়াত এতিয়া আকৌ সেইবোৰ দিবলৈ কিমান ভিৰ আহিছে নাই এতিয়া
তাৰমানে মই বগৰী গছবিলাক মনত আছে মোৰ পাৰে পাৰে বগৰী গছ ধেৰ অঁ নাই অহা ইয়ালৈ ৰাস্তাটো ধৰি নাই অহা নাই অহা অ' বহুত ভিৰ হ'ল এইখন বেছি দিন হোৱা নাই নহয় খোলা আহিছিলে নি এখন এবছৰমান হৈছে এইখন 2 বছৰমান হৈছেহে এইকেইটা আমাৰ এইকেইটা ইয়াত ঘূৰি ফুৰিছে সেই তাত অঁ সেইফালে গৈছে বজাৰলৈ গৈছে চিপছ খাবি নি চিপছকে কিনি দিওঁ আমি বেলেগত খাম কোনটো খাব কৰিলে অঁ পকৰি ইয়াত চাহ খাবলৈ লৈছোঁ ইয়াত দেখিছে ন পৰিৱেশটো ইমান সুন্দৰ চবফালে সৰু সৰু দোকান মেলা নিচিনা বহি ডিম এটা খাই দিওঁ নেকি কণী এটা মা কণী খাব নেকি খাই দিয়ক এটা খাই দিয়ক কণী দুটা আৰু হেৰি দিবচোন দেই বইল ডিম 2টা দিব অঁ এই খোৱা দেই বেলেগে ইয়াত লাগে তই তাত দেখিছিলোঁ এই সেইটো নদীখনৰ সেইটো চাইডে গ'ল এই চাইডে দিয়াত লাগিলে হা সেইটোৱে এই চাইডে দিয়াত লাগিলে অঁ নাখায় তাই কণী এটা খাই তাত খাই দে ছোৱালীজনী লৈ আহিছে ফুৰাবলৈ নাখাওক জুৰিয়ে নাই নে আমি ওলাই গৈছিলোঁ ওলাই গৈ আহি ঘড়ী মাত্ৰ ঘৰ পালোহি ঘৰ পাই ফ্ৰেছ হৈ গ'লোঁ নহয় আপোনালোকৰ লগত অলপ কথা পাতোঁ নতুন বছৰ বুলি লগে ভাগে একেলগে যোৰহাটৰে হাতীশাল নামৰ জেগা এডোখৰলৈ গ'লোঁ ঠাইডোখৰ ভালেই লাগিলে বহুত মানুহ হৈছে আজি তাত বিভিন্ন ধৰণে মানুহে পিকনিক খাইছে কিছুমান মেলা হৈছে কিছুমানে সকলো আজিৰ দিনটোতে মানে লগে ভাগে পৰিয়ালৰ সৈতে তাত ফূৰ্তি কৰিছেগৈ নামটো জেগাডোখৰ হৈছে হাতীশাল বুলি কিন্তু বহুত পিকনিক হেৰি আমি গৈ পাই দেখিয়ে ভাবিলোঁ ইমান মানুহ তাত সেইকাৰণে মানে হেৰি বেছি সময় নাথাকিলোঁৱে তাত মানে অলপ সময় চাই মেলি গুচি আহিলোঁ আহি পিনে হোটেলত ভাত খাম বুলি ভাবিলোঁ ক'ত ভাত খাবলৈ 3খনমান ৰেষ্টুৰেণ্টত সোমালোঁ এখনতো মানুহ ইমান ভিৰ মানে মানুহ নাই খাবলৈ জেগাত খালী নাই সেইকাৰণে উপায় নাপাই গুচি আহিলোঁ ঘৰতে এতিয়া ফ্ৰেছ হৈ চাহ খাই মেলি উঠি তাৰপিছতে সেয়ে আৰু কালি 31 বুলি পৰিয়ালৰ সকলোৱে মিলি ভোজ খালোঁ আমাৰ ঘৰতে তাৰপিছত ল'ৰা ছোৱালীবিলাকেও অলপ ফূৰ্তি কৰিলে আৰু নিজে গান চান গালে
আমিও খানাত লাগি থাকিলোঁ, সেইটো কাৰণে ভিডিঅ' কৰাই নহ'ল। তাৰপিছত আপোনালোকক আজি সেইকাৰণে ভিডিঅ' কেইটামান কৰি আনিছোঁ, তাকে আপোনালোকলৈ আগবঢ়াই দিম। আপোনালোকে চাব, চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, মৰম দিব। আৰুনো কি কৰিম, তাকে কৈ আজি ভিডিঅ'টো সামৰিছোঁ। সকলোকে শুভৰাত্ৰি, বাই বাই। সকলোকে নৱবৰ্ষৰ শুভেচ্ছা মোৰ ফালৰ পৰা আপোনালোকলৈ দিছোঁ। আপোনালোকৰ সকলোৰে যাতে শান্তি সমৃদ্ধি আনন্দ কঢ়িয়াই আনে, নতুন বছৰটোত ভাল হয় সকলোৱে, তাকে কামনা কৰিলোঁ। বাই বাই।